guys, welcome back to my new channel. So guys, আজি পুৱাই ভাত বহাই দিলোঁ। তো নতুন স্কুলত আহিছোঁ, নতুন ফিলিংছটো বেলেগ। তাৰপিছত ইফালে আমাৰ বাল্টিং ডাষ্টবিন চাউল। তো গাইজ পুৱাই ভাত ৰান্ধি আছোঁ। ডাঙৰ এটা এৰিয়া আমাক অকলে দুটাক এৰি দি গৈছে সিহঁতে। তো এনে দিনত ভাল লাগে, কিন্তু ছানডে হ'লে বেয়া লাগিব গাইজ। তো গাইজ বাহিৰত আহিলোঁ আপোনালোকক দেখাবলৈ যে স্কুলটো কিমান ডাঙৰ। তো স্কুলটো হৈছে এইটো ইফালে আছে, ইফালে পাছফালে বহুত আছে। তো দেখাই আছোঁ আপোনালোকক। তো গাইজ আমাৰ ভাত হৈ গ'ল, এতিয়া বেঙেনা পুৰা দি আছোঁ, বেঙেনা চাটনি বনাম। দি থৈ দিলোঁ। তাহলে মামু স্কুলত আহি কেনেকা লাগিল? তো গাইজ আমি কাম কৰিম ইয়াতে এটা কিটচান আহিছে, সেই কিটচানটো আমি কাম কৰিম। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক ব্লগটো। এয়া বালি শিল পেলাইছে, তাৰপিছত কালি জখমাখ কৰিলোঁ ইয়াতে। এইখিনি জেগাতে হ'ব আৰু কিটচানটো ইমান ডাঙৰ নহয়। এইখিনি এইটো এটা খুঁটি, এইটো এটা, তাৰপিছত সেইফালে এইটো এটা আছে, এইটো এটা আছে, সৰুকৈ আছে, দেখা পাইছেনে নাই? স্কুলটো স্থাপিত হৈছে 1978 চনত। ডাকঘৰ আগ্নিগড়া, জিলা ডিব্ৰুগড়, অসম। শিক্ষাখণ্ড খোৱাং। ৰিং বনালোঁ, এতিয়া ৰড এল কৰিলোঁ, এতিয়া পষ্ট বান্ধিম। তো পষ্ট বান্ধি কেনে গাঁথা খান্দিম।